এই চাৰিটা বছৰত UPPL আৰু BJP চৰকাৰে একো দুখীয়া মানুহৰ কাৰণে একো আঁচনি লোৱা নাই, একো সহায় তেওঁলোকে পোৱা নাই। সেইকাৰণে তেওঁলোকে আকৌবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকে বিদেশী চিফ হোৱাটো বিচাৰিছে আৰু সেইকাৰণে তেওঁলোকে আজি আমাৰ BPF দলত যোগদান কৰিছে। অঞ্চলৰ যে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত কোনো আস্থাৰ বিশ্বাসটো নাই, সেইকাৰণে সকলোৱে বিচাৰিছে এইবাৰ প্ৰমোদ বড়োক আউট কৰিব লাগে আৰু হাগ্ৰামা মহিলাৰীক আকৌবাৰ বিদেশী চিফ কৰিব লাগে। BPF দলৰ ওদালগুৰি প্ৰাইমাৰী কমিটিৰ উদ্যোগত বিশেষকৈ আমাৰ ওদালগুৰি টাউনৰ ভিতৰত এটা ভাল যোগদান কাৰ্যসূচী ইতিমধ্যে তেওঁলোকে লৈছে। বিশেষভাৱে UPPL আৰু BJPৰ পৰা বহুতো নেতা কৰ্মী আজি BPF দলত যোগদান কৰিব। মই তেওঁলোক সকলোকে আদৰণি জনাইছোঁ আৰু তেওঁলোকৰ যোগদানেই আমাৰ BPF দলক আৰু যথেষ্ট মজবুত কৰিব। আৰু তেওঁলোকে কিয় যোগদান কৰিছে বুলি আমি প্ৰশ্ন কৰোঁতে তেওঁলোকে কৈছে যে যোৱা 5টা বছৰ 4টা বছৰ UPPL আৰু BJP চৰকাৰে আমাক বহুত মিছা কথা কৈ প্ৰলোভন দি তেওঁলোকে আমাক প্ৰলোভন দিছিলে। যোৱা 4টা বছৰত তেওঁলোকে যিখিনি কথা ৰাইজক দিছিল সেইখিনি এটাও তেওঁলোকে ৰাখিব নোৱাৰিলে। সকলোখিনি মিছা কথা, যেনেকৈ তেওঁলোকে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল, মহিলা আত্মসহায়ক গোটবিলাকক 75,000 টকাকৈ দিম বুলি কৈছিল, তেওঁলোকে একো দিব নোৱাৰিলে আৰু সেইকাৰণে তেওঁলোকে UPPL আৰু BJP দলৰ মুখভংগটো হৈছে। আৰু তেওঁলোকে কৈছে আচলতে হাগ্ৰামা মহিলাৰ দিনতেই ভাল আছিল, হাগ্ৰামা মহিলাৰ দিনতেই ৰাস্তা ঘাটবিলাক নিৰ্মাণ হৈছিল, বিভিন্ন আন্তঃগাঁথনি ইয়াত হৈছিল, বিভিন্ন দল সংগঠনে ভালকৈ সহায় সহযোগবিলাক পাইছিল আৰু বিশেষভাৱে ওদালগুৰি টাউনত যেনেকুৱা ধৰণে ৰাস্তা ঘাট ড্ৰেইন নিৰ্মাণ কৰা হৈছে তেওঁলোকে সেইটো একমুখে স্বীকাৰ কৰিছে, ভাল কাম কৰিছিল। আৰু দুখীয়া ৰাইজৰ কাৰণেও একদম সৰু সৰু আঁচনিও হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই লৈছিল। এই চাৰিটা বছৰত UPPL আৰু BJP চৰকাৰে একো দুখীয়া মানুহৰ কাৰণে একো আঁচনি লোৱা নাই, একো সহায় তেওঁলোকে পোৱা নাই আৰু সেইকাৰণে তেওঁলোকে আকৌবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকে বিদেশী চিফ হোৱাটো বিচাৰিছে আৰু সেইকাৰণে তেওঁলোকে আজি আমাৰ BPF দলত যোগদান কৰিছে। হয়, ইতিমধ্যে আমিও শুনিছোঁ বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে ছেপ্টেম্বৰ মাহত হয়তো বিহুৰ আগত নহ'লে পিছত BTC নিৰ্বাচনটো হ'ব আৰু আমিও সেইমতে BPF দল হিচাপে সম্পূৰ্ণ সাজু হৈ আছোঁ। আমাৰ দলীয় সাংগঠনিক যিটো দিশ সেইটো আমি মজবুত কৰি আছোঁ, আমি গাঁৱে গাঁৱে মেল মিটিংবিলাক কৰি আছোঁ, কমিটিবিলাক গঠন কৰি আছোঁ আৰু নিশ্চিতভাৱে এইবাৰ আমি BPF দল হিচাপে আমি চৰকাৰ কৰিব পৰাটো একদম খাটাং। আমাৰ টাৰ্গেটটো হৈছে আমি একদম মিনিমাম আমি 25জন আমি MCLA জিকাই আনিম আৰু আমি অকলেই চৰকাৰ গঠন কৰিবৰ কাৰণে আমি সক্ষম হ'ম। প্ৰমোদ বড়োৱে কৈছিলে ছাৰ হাগ্ৰামা চৰকাৰ থকা সময়ত তেখেতসকলে কোনো মানে BTCৰ কাৰণে চিন্তা ধৰণ নকৰে, এডুকেশ্যন লেভেল ক্ষেত্ৰত হওক বা ডেভেলপমেণ্টৰ ক্ষেত্ৰত হওক বা উন্নতিৰ কাৰণে বা শান্তিৰ কাৰণে কোনো মানে চিন্তা নকৰে বুলি ক'লা। এতিয়া মই এইখিনিতো নিজে কৰিব লগা হ'ল বুলি ক'লা। এইটোতো ৰাইজে ক'ব, মই কোৱাটো বেছি প্ৰয়োজন নাই, কাৰণ আমি সকলোৱে জানো যে BTC চুক্তি 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে চুক্তি হৈছিলে। সেই চুক্তিৰ সময়ত BTCৰ অৱস্থাটো কেনেকুৱা আছিলে? না ইয়াত এটা ৰাস্তা আছিল, না এটা দলং আছিল, পৰিস্থিতি ইমানেই বেয়া আছিলে অগ্নিগৰ্ভা। সেই সময়ত আমি BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী আছে, সেই জাতি জনগোষ্ঠীৰ মাজত সমন্বয়টো নাছিল। কিন্তু আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত আজি BTCত চাওক চাৰিওফালে ৰাস্তা হৈছে, দলং হৈছে, বিভিন্ন আন্তঃগাঁথনি হৈছে আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কিমান সুন্দৰ সমন্বয়, এইটোতো সকলোৱে স্বীকাৰ কৰে। অকল এইটোৱেই নহয়, BTC চুক্তি মতে যিখিনি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যিখিনি আশ্বাস দিছিলে, যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান দিয়াৰ কাৰণে সকলোখিনিতো হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আনিছে। আজি BTCত ইউনিভাৰ্চিটি হৈছে, ইঞ্জিনিয়াৰিং কলেজ হৈছে, CIT হৈছে, মেডিকেল কলেজ হৈছে, এইটোৱেইটো প্ৰমাণ হাগ্ৰামা কাম কৰিছে না কৰা নাই, এইবিলাকেই প্ৰমাণ। আজি BTR চুক্তিমতে যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আহিব লাগিছিল, দফাত যিখিনি আছিল, এই চাৰিটা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াতে একো কৰিব পৰা নাই। এইটোতো ৰাইজে সকলোৱে দেখা পাইছে। তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কথা কৈছিল। আমাৰ বিশেষকৈ ওদালগুৰিত
ভৈৰৱকুণ্ডত এটা ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ব বুলি তেওঁলোকে খুব ডাঙৰ কৈছিল, ঘোষণা কৰিছিল। আমাৰ ৰৌতাত এটা এগ্ৰিকালচাৰ অৰ্গেনিক ইউনিভাৰ্চিটি হ'ব বুলি কৈছিল। আমাৰ ওদালগুৰি জিলাত এটা NIT হ'ব বুলি কৈছিলে, একোতো হোৱা নাই, একো আনিব পৰা নাই তেওঁলোকে। গতিকে বিফল কোনে হৈছে, সফলতা কোনে লাভ কৰিছে, সেইটোতো ৰাইজে বিচাৰ কৰিব, বিবেচনা কৰিব। এতিয়া মইতো BPF দলৰ এজন কৰ্মী হিচাপে মই ক'ম, হাগ্ৰামাৰ দিনত সম্পূৰ্ণৰূপে ইয়াত উন্নয়নমূলক কামটো হৈছিল। বিভিন্ন আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিব পাৰিছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি সমন্বয়টো আনিব আমি পাৰিছিলোঁ। আজি UPPL নেতৃত্ব দিয়া প্ৰমোদ বড়ো ডাঙৰীয়া সম্পূৰ্ণ বিফল হৈছে এই ক্ষেত্ৰত। আজি BTCৰ ৰাইজ এতিয়া অশান্তিত ভুগি আছে, কোনো কাম বন নাই, মানুহৰ হাতত টকা পইচা নাই, কোনো ঠিকা কৰি তেওঁলোকে দিব নোৱাৰে। আজি চব আমাৰ বাহিৰৰ মানুহবিলাক ইয়াত ঠিকা কৰি আছে, বিজনেছ কৰি আছে, কিন্তু লোকেল মানুহ একদম বঞ্চিত হৈছে। আৰু বিভিন্ন কৌশলেৰে তেওঁ যিখিনি BTC যিখিনি ক্ষমতা আছিল সেইখিনি ক্ষমতাও তেওঁ হেৰুৱাই দিছে। গতিকে BTC অঞ্চলৰ যে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত কোনো আস্থাৰ বিশ্বাসটো নাই, সেইকাৰণে সকলোৱে বিচাৰিছে এইবাৰ প্ৰমোদ বড়োক আউট কৰিব লাগে আৰু হাগ্ৰামা মহিলাৰীক আকৌবাৰ BTC চিফ কৰিব লাগে। আচলতে ৰাজনীতি দল গঠন কৰাটো আমাৰ ক'বলগীয়া একো নাই, কিন্তু আমি দেখিছোঁ তেওঁলোকে কোনো প্ৰভাৱ পেলাব নোৱাৰে। আৰু বড়ো ৰাইজ বা BTC অঞ্চলৰ ৰাইজে জানে কাক ভোট দিব লাগে, কাক ভোট দিব নালাগে। আমাৰ BTC অঞ্চলৰ ৰাইজে জানে, BTC ৰাইজে সেইটো সিদ্ধান্ত ল'ব। মই ভাবোঁ তেওঁলোকৰ দলে আমাৰ BPF দলক একো প্ৰভাৱ পেলাব নোৱাৰে। আৰু তেওঁলোকে মইতো নাভাবোঁ কোনোবা এটা সমষ্টি তেওঁলোকে জিকিব বুলি, মইতো নাভাবোঁ। খালি তেওঁলোকে অলপ ভোটটো বিভাজন কৰিব, সেইটোৱে হ'ব। আৰু ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে কাক ভোট দিব লাগে, সেইটো ইতিমধ্যে সিদ্ধান্ত লৈছে। নিশ্চিতভাৱে আপুনি এইবাৰ নিৰ্বাচনত প্ৰতিনিধিত্ব আগবঢ়াব। হয়, মই ভৈৰৱকুণ্ড সমষ্টিৰ পৰা মই নিৰ্বাচন খেলিম, আৰু সেইটো আমাৰ BPF দলৰ কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত। কিছুমান ছিনিয়ৰ মানুহ, অভিজ্ঞতা থকা মানুহ BTCত আহিব লাগে, BTCত যাব লাগে, কাৰণ BTCত গোটেই উন্নয়নমূলক কামটো BTCৰ অন্তৰ্গত BTCৰ পৰাই হয়। সেইকাৰণে অলপ অভিজ্ঞতা থকা মানুহ গ'লে ভাল হয়, সেইটো আমাৰ দলৰ সিদ্ধান্ত। আৰু সেই অনুযায়ী মই নিজেও BTCত নিৰ্বাচন খেলিম, আৰু নিশ্চিতভাৱে মই ভৈৰৱকুণ্ড সমষ্টিৰ পৰা মই জিকি যাম।